আপোনালোকক কোনে সাবস্ক্ৰাইব কৰিলে আৰু কোনে সাবস্ক্ৰাইব নাই কৰা তাৰ ওপৰত মই এটা ভিডিও বনাইছিলো। আপোনালোকে যদি সেই ভিডিওটো চোৱা নাই তেতিয়াহলে মই ওপৰৰ আই বটনত সেই ভিডিওটো লিংক দি দিছো। আপোনালোকে এবাৰ গৈ সেই ভিডিওটো আপোনালোকে ভিজিট কৰক। আজি মই সেই ভিডিওটোত ক'বলৈ থাকি যোৱা এটা সেটিংছৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো আৰু এই সেটিংছটো যদি আপোনালোকে কৰি লয় তেতিয়াহলে আপোনালোকৰ ডাবল প্ৰফিট হ'ব। আহক তেতিয়াহলে মই দেৰি নকৰি আপোনালোকক মোবাইলৰ স্ক্ৰীন অন কৰিছো। প্ৰথমে আপোনালোক যাও ইউটিউবত যোৱাৰ পাছত আপোনালোকে সাবস্ক্ৰিপশনত যাও। সাবস্ক্ৰিপশনত যোৱাৰ পাছত আপোনালোকে দেখিছে চেনেল বিলাক আহি গৈছে আৰু এই চেনেল বিলাকত মই এটা চেনেল লৈ দেখাই দিছো। অনামিকা মেধিৰ চেনেলটোকে আকৌ লৈ দিছো। আগতেও দিছিলো অনামিকা মেধিৰ মই চেনেলটো আকৌ আপোনালোকক দেখাই দিছো কিমান কোনে সাবস্ক্ৰাইব কৰি ৰাখিছে। ইয়া দেখিছে আপোনালোকে কিন্তু এতিয়া আমি গাঁৱলীয়া ছোৱালী এই চেনেলটো যদি চাও তেতিয়াহলে এই চেনেলটো যদি আমি চেক কৰো মোক সাবস্ক্ৰাইব কৰি ৰাখিছে নে নাই তেতিয়াহলে দেখিছে এই চেনেলটো this channel does not features any other channels। গতিকে এই চেনেলটোৱে সেই সেটিংছটো কৰি ৰখা নাই। আজি মই সেই সেটিংছটোৱে ক'বলৈ গৈ আছো যে কি কৰি থলে আপোনালোকে এই চেনেল বিলাক ইয়াত শো কৰিব। আহক এতিয়া মই সেটিংছটো আপোনালোকক দেখাই দিছো। তাৰ কাৰণে আপোনালোকে পোনপ্ৰথমে যাব লাগিব ক্ৰম ব্ৰাউজাৰত। আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকৰ ইউটিউব ষ্টুডিঅ'টো ক্ৰম ব্ৰাউজাৰত লগইন কৰিব লাগিব। আপোনালোকৰ ইউটিউব ষ্টুডিঅ' আপোনালোকে ক্ৰম ব্ৰাউজাৰত গুগল ক্ৰম ব্ৰাউজাৰত আপোনালোকে ওপেন কৰক। এতিয়া মই লগইন কৰি দিলো দেখিছে। এতিয়া লগইন কৰাৰ পাছত আপোনালোকে এইটো এবাৰ ডেস্কটপ মোড কৰি দিয়ক। আপোনালোকে কাষত দেখিছে তিনটা ডট দেখিছে। আপোনালোকে সেই থ্ৰী ডটত গৈ এটা ডেস্কটপ মোড কৰি দিয়ক। ডেস্কটপ মোড কৰি দিয়াৰ পাছত আপোনালোকে লেফট সাইডত যে দেখিছে তিনডাল চিন দেখিছে। আপোনালোকে থ্ৰী ডট বুলিও ক'ব থ্ৰী বাৰ বুলিও ক'ব পাৰি। আপোনালোকে থ্ৰী বাৰ দেখিছে সেই থ্ৰী বাৰত যাওক। থ্ৰী বাৰত যোৱাৰ পাছত এয়া মই ক্লিক কৰি দিছো থ্ৰী বাৰ আৰু থ্ৰী বাৰত যোৱাৰ পিছত আপোনালোকে তলত দেখিছে সেটিং তলত একেবাৰে তলত দেখিছে নে আপোনালোকে সেটিং বুলি সেই সেটিংছত যাওক। সেটিংছত যোৱাৰ পাছত এনেদৰে শো কৰিব আৰু এতিয়া দেখিছে আপোনালোকে প্ৰাইভেচিত যাওক। প্ৰাইভেচিত যোৱাৰ পাছত আপোনালোকে দেখিলে কেপ অল সেভ প্লেলিষ্ট প্ৰাইভেট আৰু কেপ অল মাই সাবস্ক্ৰিপশন প্ৰাইভেট। আপোনালোকে কিপ অল মাই সাবস্ক্ৰিপশন প্ৰাইভেট এটো আপোনালোকে ডিজেবল কৰি দিয়ক। এটো জেনেৰেলি আনএবল হৈ থাকে। আপোনালোকে এটো ডিজেবল কৰি দিয়ক। এটো ডিজেবল কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিসেন্ট সাবস্ক্ৰাইবাৰত আপোনালোকৰ নামবিলাক শো কৰিব। এটা মই দেখাই গৈ আছো আপোনালোকৰ ইয়াত ডাবল প্ৰফিটটো হৈছে আপোনালোকে আকৌ যেতিয়া লগইন কৰিব আপোনালোকে ইউটিউব ষ্টুডিঅ'ত যেতিয়া লগইন কৰিব লগইন কৰাৰ পাছত আপোনালোকে দেখিছে ৰিসেন্ট সাবস্ক্ৰাইবাৰ সি অল। এই ৰিসেন্ট সাবস্ক্ৰাইবাৰ সি অল কৰি দিব। সি অল কৰি দিয়াৰ লগে লগে আপুনি যদি সেটিংছটো অফ কৰি ৰাখিছে তেতিয়াহলে যিজন ব্যক্তিয়ে গুগল ক্ৰম ব্ৰাউজাৰত গৈ ৰিসেন্ট সাবস্ক্ৰাইবাৰ তেওঁলোকে চাব তেতিয়াহলে আপোনাৰ নামটো আপোনাৰ চেনেলৰ নামটো সেই ৰিসেন্ট সাবস্ক্ৰাইবাৰত ওলাই থাকিব। আৰু যদি সেই ব্যক্তিজনে আপোনাক সাবস্ক্ৰাইব কৰিবলৈ ভুলতে কেতিয়াবা থাকি গৈছিল তেতিয়াহলে সেই ইয়াৰ যোগেদিয়ে আপোনাক সাবস্ক্ৰাইব কৰি দিব পাৰিব। আৰু এই সেটিংছটো আপোনালোকে ডিজেবল কৰি দিয়াৰ লগে লগে আপোনালোকে যিকোনো এজন ব্যক্তিৰ চেনেললৈ গৈ তেওঁ অল সাবস্ক্ৰিপশনত গৈ আপোনাৰ চেনেলটো আছে নে নাই আপুনি চাব পাৰিব। আপোনালোকে চেনেলৰ ৰিসেন্ট সাবস্ক্ৰাইবাৰত আপোনাৰ নামটো তেতিয়াহে শো কৰিব যদিহে আপোনালোকে এই সেটিংছটো অফ কৰি ৰাখিছে। গতিকে আপোনালোকে এই সেটিংছটো অফ কৰি ৰাখক যাতে আপোনাৰ চেনেলটো সকলোৱে ভিজিট কৰিব পাৰে। আপুনি যাক সাবস্ক্ৰাইব কৰি ৰাখিছে সকলোৱে যাতে আপোনাৰ চেনেললৈ গৈ সাবস্ক্ৰাইব কৰি ৰাখাটো হয় নে নহয় সেয়া চেক কৰিব পাৰে। আপোনালোকে সেইটো সুবিধা দিয়ক। আৰু যদিহে আপোনালোকে নতুনকৈ মোৰ চেনেলটো চাই আছে তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। এনেকুৱা ধৰণৰ ইউটিউবৰ হেল্পফুল ভিডিঅ' মই আপোনালোকৰ আগলৈ সদায় আনি আছো আৰু আগলৈও আনি থাকিম। আজিলৈ আহো, নমস্কাৰ।